সেয়া এটা ঐতিহাসিক হ'ব তামোলপুৰৰ কাৰণে যে তামোলপুৰত যিটো 61 সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশন হ'ব তাত আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়া উপস্থিত থাকিব, যিটো কেতিয়াও আমাৰ মানে তামোলপুৰৰ ৰাষ্ট্ৰপতি অহা নাছিলে আৰু বড়ো সাহিত্য সভাতো তেনেকুৱা ধৰণৰ ব্যক্তি কেতিয়াও উপস্থিত নাছিলে। আমি সকলোৱে জানো যে বড়ো ভাষা ভাৰতৰ প্ৰাচীনতম ভাষাবিলাকৰ ভিতৰত ইটোও এটা ভাষা হয় আৰু যিটো ভাষা মানে সকলো দিশতে ব্যক্ত কৰাৰ কাৰণে মানে এই ভাষাটো আপোনাৰ কি কয় কেপেবল আছে। ইয়াৰ দ্বাৰা নিজৰ ভাৱ, নিজৰ মানে অনুভৱ, নিজে দেখা শুনা যিকোনো কথাটোকে মানে সেই ভাষাৰ দ্বাৰা আনক ব্যক্ত কৰিব পাৰে, শ্বেয়াৰ কৰিব পাৰে। তেনেকুৱা ধৰণৰ শব্দ ভাণ্ডাৰ এই বড়ো ভাষাত আছে। গতিকে আজি এই অধিৱেশনত অকল ৰাষ্ট্ৰপতি ডাঙৰীয়াই নহয়, আমাৰ বাংলাদেশৰ পৰাও প্ৰতিনিধি আহি আছে, নেপালৰ পৰাও MP ডাঙৰীয়ানী আৰু প্ৰতিনিধি আহি আছে, বিভিন্ন ৰাজ্যবিলাকৰ পৰাও প্ৰতিনিধি আহিব। গতিকে মই ভাবোঁ তামোলপুৰ যি বড়ো সাহিত্য সভা ইয়াত মানে অধিৱেশন অনুষ্ঠিত হ'ব, এয়া খুব সফলভাৱে সম্পন্ন হৈ উঠিব আৰু সেইটোৰ দ্বাৰা বড়ো সাহিত্য সভা বা বড়ো সাহিত্য মানে আৰু আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আৰু পৃথিৱীবাসীক প্ৰচাৰৰ ক্ষেত্ৰত যথেষ্ট মানে অৰিহণা পাব, এয়া মোৰ বিশ্বাস। গতিকে মই কামনা কৰোঁ সেয়া যেন মানে ভালে ভালে হৈ যায় আৰু বৰষুণ সেইকেইদিনত যদি বন্ধ থাকে আৰু বেছি ভাল হ'ব। ৰাইজৰ আহ্বান সেইটোৱে যে বতৰটোতো বেয়াই, যদি এইকেইদিনতো বৰষুণ দিয়ে তথাপিও আমি চবে দায়িত্ব ল'বই লাগিব যিকোনো প্ৰকাৰে সেই অধিৱেশনখন সম্পন্ন কৰাৰ কাৰণে। গতিকে বাহিৰৰ পৰা সকলো অতিথি আহিব, গতিকে তামোলপুৰবাসী হিচাপে আমাৰ যথেষ্ট দায়িত্ব থাকিল যাতে কাৰো এই অধিৱেশনখনত অহাৰ ক্ষেত্ৰত বা ইয়াত থকাৰ ক্ষেত্ৰত ঘূৰি যোৱালৈকে যাতে কোনো অসুবিধা নহয়। সেইকাৰণে চবে নিজৰ বুলি ভাবি য'তেই নহওক আমি মানুহক সহায় কৰিব লাগে। বৰষুণৰ কাৰণে, বতাহৰ কাৰণে কাৰোবাৰ চোতালতো যদি থাকে তেওঁক লৈ যাতে আমি আমাৰ ঘৰত স্থান দিয়ে, সেইটোৰ কাৰণে আমি এতিয়াৰ পৰা মানসিক প্ৰস্তুতি চলাই যাব লাগে। নিশ্চয় সেইবোৰ দৰকাৰ আছে, কাৰণ দেশখনৰ চবতকৈ মানে ডাঙৰ মানুহ আহিব, তেওঁ 1 নম্বৰ চিটিজেন বুলি আমি যাক কওঁ, প্ৰথমগৰাকী নাগৰিক ৰাষ্ট্ৰপতিজন, তেখেতে পদাৰ্পণ কৰিব তামোলপুৰত। গতিকে এই ক্ষেত্ৰত যাতে কোনো ক্ষেত্ৰতে অসুবিধা নহয়, ইয়াৰ কাৰণে যিখিনি আমি যাৱতীয় ব্যৱস্থা ল'ব লাগে সেয়া অলপমান নিৰীক্ষণ কৰাটো দৰকাৰ। আৰু সেই হিচাপে মই আজি আহি ফালে পুনৰ সেইটো কি কয় অলপমান চাইছোঁ, কথা পাতিছোঁ, চবৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ আৰু কিবা থাকি গ'লে আমি আৰু কিবা সহায় কৰিব পাৰোঁ নেকি। আজি ৰম'দ ডাঙৰীয়াও আহিছিলে, অশোক সিংঘাল ডাঙৰীয়াও আহিছিলে, মন্ত্ৰী ডাঙৰীয়া দুইজনো, আৰু আমাৰ বড়োলেণ্ডৰ CM ডাঙৰীয়াও আছিলে ৰম'দ বড়ো। গতিকে আমি সকলো যি ইয়াত মানে কাৰ্যত জড়িত ব্যক্তি আৰু যুদ্ধকালীনভাৱে যিসকল লাগি আছে তেওঁলোকৰ লগত আমি মানে কিছু কথা পাতিছোঁ, কিছু মানে বিষয়বিলাক। 4 তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি ডাঙৰীয়া বড়ো সাহিত্য সভাৰ মুকলি সভাত উপস্থিত থাকিব। তাৰ কাৰণে যিটো আয়োজন চলি আছে তাক চাবলৈ আজি আমি আহিলোঁ যে প্ৰস্তুতিটো কিমান আগবাঢ়িছে। আৰু অসমৰ কাৰণে এটা ভাল খবৰ যে প্ৰথমবাৰৰ বাবে বড়ো সাহিত্য সভাৰ মিটিঙত ভাৰতৰ ৰাষ্ট্ৰপতি আহি আছে। ইয়াৰ জৰিয়তে অসমৰ কলা কৃষ্টি, জনগোষ্ঠীয় কলা কৃষ্টি আমি তেখেতৰ সন্মুখত প্ৰদৰ্শন কৰিব পাৰিম আৰু ভাৰতবৰ্ষৰ ৰাইজকো আমি আমাৰ যিটো বৰ্ণাঢ্য সংস্কৃতি আছে, আমাৰ এটা বৈশিষ্ট্য থকা খাদ্যই কওক, আমাৰ সাজ কাপোৰে কওক, আমাৰ নৃত্যই কওক, আমাৰ সংগীতে কওক, আমাৰ সাহিত্যই কওক, আমি তেখেতৰ উপস্থিতি এই বস্তুবোৰ আমি সমগ্ৰ ভাৰতবৰ্ষত প্ৰচাৰ কৰিব পৰা এটা সু অৱসৰ আমাৰ ওচৰত আহিছে। বৰষুণ নেৰানেপেৰা বৰষুণৰ কাৰণে আমাৰ 61তম বড়ো সাহিত্য সভাৰ অধিৱেশনৰ যিবিলাক কাম কাজ এইটো যথেষ্ট লেহেমীয়া হৈ আছিলে। কিন্তু কেইদিনমান আগৰ পৰা বৰষুণ স্থগিত হোৱাৰ পিছত ফুল চুইঙত কাম আগবাঢ়ি আছে আৰু য'ত বড়ো সাহিত্য সভাৰ 61তম অধিৱেশনৰ
ডেলিগেট সেশন হ'ব, প্ৰতিনিধি সভা হ'ব, তাত আমি বহি আছোঁ। এইটো প্ৰায় 60% কাম কমপ্লিট হৈছে। ওচৰত এক্সিবিশ্যনৰ কামো ফুল ছুইঙত চলি আছে আৰু লগতে মেইন পেণ্ডেলৰ কাম চলি আছে। ৰাস্তা ঘাটৰ কাম প্ৰায় 60% কমপ্লিট হৈছে, ড্ৰেনেজ ছিষ্টেমটো কমপ্লিট হৈছে। তো বহুখিনি কাম আমাৰ অগ্ৰগতি লৈ আছে। আশা কৰিছোঁ অহা 3-4 দিনৰ ভিতৰত সকলো কামে এটা ফুল এটা ছেবত আহিব বা ফুল মানে এটা প্ৰিপাৰেশ্যনটো হৈ যাব, এনেকুৱা আশা কৰিছোঁ। আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে এইকেইদিন যাতে বতৰ ভালে থাকে, আৰু বতৰ ভালে থাকিলে আমাৰ 61তম বড়ো সাহিত্য সভাৰ 3দিনীয়া অধিৱেশন, য'ত নেকি শেষৰ দিনা আমাৰ ভাৰতৰ প্ৰথম নাগৰিক, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাৰতৰ ৰাষ্ট্ৰপতি ডাঙৰীয়া ইয়াত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। আৰু এই তেখেতক আদৰিবলৈ আমি সকলো ধৰণৰ প্ৰিপাৰেশ্যন ইতিমধ্যে কমপ্লিট কৰিছোঁ। সেইদিনা আমি 1 লাখ মানুহ টাৰ্গেট লৈছোঁ, প্ৰায় 1 লাখ মানুহ সমাগম হ'ব। আৰু ইয়াৰ আগতো বড়ো সাহিত্য সভাৰ অধিৱেশনবিলাকত বহুতখিনি মানুহ সমাগম হয়। ক'ভিডৰ কাৰণে যোৱা 2 বছৰ সামাজিক প্ৰগ্ৰামবিলাক হোৱা নাছিলে, সেইকাৰণে সকলো বাট চাই আছে যে বতৰ ভালে থাকিলে চবে বড়ো সাহিত্য সভাৰ অধিৱেশনত আহিব। তো সেইকাৰণে বতৰ যদি ভালে থাকে 1 লাখতকৈ অধিক আৰু গেডাৰিং হ'ব, এইটো আমি আশা কৰিছোঁ। ইতিমধ্যে আমাৰ আৰ্মি কেম্পৰ পৰা ভেনিউলৈকে প্ৰায় 12টা সাংস্কৃতিক দলে আদৰিব আমাৰ ৰাষ্ট্ৰপতি ডাঙৰীয়াক। আৰু ইয়াৰ লগে লগে আমাৰ এই বছৰ বড়ো সাহিত্য সভাৰ অধিৱেশনটো আমাৰ হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্ট, আমাৰ যিটো থলুৱা যিটো হেণ্ডলুম আছে, ইয়াৰ এটা শ্ব'কেছ এটা হ'ব। আৰু সকলো আমাৰ কেম্পাছটো ডেক'ৰেশ্যনটো হ'ব হেণ্ডলুমৰ দ্বাৰা। আৰু আমাৰ হেণ্ডলুমটো যাতে বিশ্বত প্ৰচাৰ হয়, আমাৰ হেণ্ডলুমটো যাতে উত্তৰ পূৰ্বাঞ্চলৰ বা অসমৰ যিখিনি আমাৰ হেণ্ডলুম আছে সেইটো যাতে আমি প্ৰচাৰ কৰিব পাৰোঁ, সেইটো টাৰ্গেট লৈ পেলাই আমি প্ৰিপাৰেশ্যন কৰি আছোঁ।